নমস্কাৰ প্ৰিয় দৰ্শকসকল, আখল ঘৰলৈ পুনৰ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। দৰ্শকসকল, এতিয়া অক্টোবৰ মাহ চলি আছে আৰু মই আজি আখল ঘৰলৈ কণবিলাহী আৰু সৰু মাছৰ এখন আঞ্জা লৈ আহিছোঁ। আপোনালোকে নিশ্চয় ভাবিছে চাগে অক্টোবৰ মাহত কণবিলাহী মই ক'ত পালোঁ। এয়া সম্ভৱ হৈছে ছিজনত মই কণবিলাহীবোৰ শুকুৱাই প্ৰিজাৰ্ভ কৰি থৈছিলোঁ। এতিয়া সেই কণবিলাহীৰে মই এখন আঞ্জা বনাই আপোনালোকক ৰেচিপিটো দিবলৈ ওলাইছোঁ। এটা বাটিত মই শুকান কণবিলাহী অলপ লৈছোঁ আৰু তাতে কুহুমীয়া গৰম পানী অলপ ঢালি দিছোঁ আৰু প্ৰায় 10 মিনিটমান বিলাহীখিনি মই এনেকৈ থাকিবলৈ দিম। এতিয়া মাছকেইটাত মই অলপ নিমখ দি লৈছোঁ, তাৰপিছত অলপ হালধি দিছোঁ আৰু হাতেৰে সানি লৈছোঁ। এতিয়া এখন কেৰাহীত জুই গৰম কৰি তাত মই অলপ তেল দিছোঁ, তাৰপিছত মাছকেইটা মই ভাজি ল'বলৈ লৈছোঁ। মাছকেইটা এপিঠি সিজাৰ পিছত মই অলপ লুটিয়াই দিছোঁ। মাছকেইটা 2 পিঠি ভাজি হোৱাৰ পিছত মই এতিয়া মাছকেইটা এখন প্লেটত উঠাই লৈছোঁ। মাছবোৰ পূৰা ফ্ৰাই হ'ব নালাগে, হাফ ফ্ৰাই হ'লেহে ভাল হয়। ইয়াৰ পিছত মই বেলেগ এখন কেৰাহী জুইত পাতি লৈছোঁ, তাতে অলপ মিঠাতেল দিছোঁ আৰু মিঠাতেলখিনি গৰম হোৱাৰ পিছত কাটি লোৱা অলপ পিঁয়াজ আৰু দুটামান কেঁচা জলকীয়া কেৰাহীখনত ঢালি দিছোঁ আৰু অলপ ভাজি লৈছোঁ। পিঁয়াজখিনি ভাজ খোৱাৰ পিছত মই ইয়াতে তিয়াই থোৱা বিলাহীকেইটা দি দিম। গতিকে মই বিলাহীকেইটা পানীৰ পৰা উঠাই অকণমান সামান্যভাৱে চেপি লৈছোঁ, কিন্তু একেবাৰে চেপি পেলোৱা নাই। আৰু এতিয়া মই এই কেৰাহীখনত সেই চেপি লোৱা বিলাহীকেইটা ঢালি দিছোঁ। বিলাহী আৰু পিঁয়াজৰ মিশ্ৰণখিনি অলপ হেতাৰে লৰাই মই ভাজি লোৱাৰ পিছত ইয়াতে মই হালধি অলপ দি দিছোঁ আৰু আন্দাজমতে অলপ নিমখ দি দিম। এয়া মই নিমখ অলপ দি দিছোঁ। তাৰপিছত পুনৰ মই মিশ্ৰণখিনি অলপ সময় কম জুইত আৰু অলপ সময় ভাজি ল'ম। হালধি আৰু নিমখ দি পুনৰ মই মিশ্ৰণখিনি প্ৰায় 1-1.5 মিনিটমান ভাজিলোঁ আৰু ভাজ খোৱা যেন দেখি এতিয়া মই পানী দিব পৰা হৈছোঁ আৰু ইয়াতে মই প্ৰায় 1 বাতিমান পানী ঢালি দিছোঁ। মই গৰম পানী ঢালিছোঁ আৰু কমকৈ ঢালিছোঁ, কাৰণ মই আঞ্জাখন থুপথুপীয়াকৈ ৰাখিম। এতিয়া মই কেৰাহীৰ ঢাকনখন মাৰি দিছোঁ আৰু জুইকুৰা বহাই আঞ্জাখন উতলিবলৈ বুলি ৰৈছোঁ। আঞ্জাখন উতলিছে। আগত ভাজি থোৱা মাছকেইটা মই এতিয়া আঞ্জাখনত ঢালি দিছোঁ আৰু অলপ এখন হেতাৰে লৰাই দিছোঁ। তাৰপিছত মই 2-3 মিনিটমান পুনৰ ঢাকন মাৰি আঞ্জাখন উতলাই ল'ম। মাজে মাজে মই কেৰাহীৰ পৰা ঢাকনখন দাঙি আঞ্জাখন কিমান ডাঠ হৈছে, কিমান পানী আছে সেইটো চেক কৰি থাকিম। এইখিনিতে দৰ্শকসকল, আপোনালোকৰ যদি আখল ঘৰৰ ৰন্ধন প্ৰণালীসমূহ ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ন'টিফিকেশ্যনৰ কাৰণে বেল আইকনটো দবাবলৈ নাপাহৰিব। মোৰ আঞ্জাখন প্ৰায় হৈ গৈছে। মই বিচৰা ধৰণে যিমানটো মোৰ ডাঠ লাগিছিলে সিমান ডাঠ হৈ গৈছে আৰু মই এই আঞ্জাখন এনেকৈ ইমানটো থুপথুপীয়াকৈ এতিয়া নমাই ল'ম। এয়া মোৰ সৰু মাছৰ লগত কণবিলাহীৰ থুপথুপীয়া আঞ্জাখন। কেতিয়াবা আপোনালোকেও আৱতৰত এনেকৈ বনাই খাই চাবলৈ যত্ন কৰিব আৰু কেনে পালে মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।